হেল্ল' ৰোহিত কি ক তই আহিবি না নাযাওঁ দে নাহা তই আহিবি বুলি মই মাংস আনিছিলোঁ মাংস মানে ভয় লাগে মোৰ চাইকো গিলা এই আকৌ কিয় ক'লি মোক চাইকেল কিলাৰৰ কথা ভয় লাগে মোৰ ভয় নাখাবি ভালকে দৰ্জা খিৰিকী বন্ধ কৰি থবি আৰু শুন কালি মই তহঁতৰ ঘৰত যাই আছো দেই ৰাতিপুৱা যাম তই থাকিবি হা আৰু দে হ'ব দে দে পিছে ৰাখিছোঁ গুড নাইট এইজন মানুহক চাওক কেনেকুৱা ভয়ানক ৰূপ দেখা গৈছে হয় এইজন মানুহে তিনিজনকৈ মানুহ হত্যা কৰিছে হত্যা কৰি মানুহৰ তেজ মাংস খাই দিয়ে হয় এইজন এজন চাইকো কিলাৰ প্ৰতিদিনে ৮ বজাৰ লগে লগে মানুহ হত্যা কৰে গতিকে আপোনাৰ যদি এই চাইকো কিলাৰজনে মোক মাৰিব আহে নাই নাই কি ভাবিছোঁ মই 7:58 আৰু 2 মিনিট আছে কোন সাইকো কিলার পুলিচে ফোন কৰোঁ অ' মাই গড মোবাইলটো তাতে এৰি থৈ আহিলোঁ কি কৰিম এতিয়া চাওক আপোনাক যি লাগে মই তাকে দিম প্লিজ মোক একো নকৰিব যি লাগে তাকে দিবি তেনেহ'লে তোৰ শৰীৰটোৰে তেজ মাংস এইবোৰ খাম এইজনকতো মই আগতে মাৰিছোঁ তেনেহ'লে এইজন কোন আজি মই তোৰ তেজ মাংস খাম